motherfucking Eagle Double G. Snoop Dogg. You know I'm mobbing with the D.R.E. কি খবৰ তোৰ? ভাল না? কি কৰিছা তোমালোকে? কোন যা? এতে মানে তোমালোকৰ ওচৰতে আহিলো। কিহৰ কাৰণে? বিপদত পৰিলো যে। কি বিপদ? পইচা দৰকাৰ আছিল। হয় নেকি? পিছে দিব মোৰ পাৰিবি না? আছে, কিন্তু মোৰো লগা আছে কালি। কালি মানে দিলি কালি দিবি নেকি? কিমান লাগে তোৰ? আছে, কালি দিবি তো? ঠিক আছে, মই কালি দি দিম। ঠিক আছে, মোবাইলটো ধৰাচোন অলপ। চাই লওঁ কিমান আছে আৰু। মোৰ মানে বহুত দৰকাৰ লাগে আৰু লাগে। কালি দিবি, কিন্তু মোৰ লাগা আছে আবার। কালি লাগবে, মানে মানুষ দিবা লাগবে। ঠিক আছে, তাই আইবি। It's the motherfucking Eagle Double G. Snoop Dogg. ক'ত যা? এই ইয়াতে আজি দেখো পইচা দিয়াৰ কথা আছে। মানে ইয়াত নকবি, প্ৰব্লেমত আছো। পইচা প্ৰব্লেমটো মোৰো হৈছে, মইতো দিবা লাগে। মইতো তোক কালি কৈছিলি। আজি মানে দিবাই নোৱাৰো মই। কালি দি দিম। তেনেহ'লে মোৰো ভাল হ'ব অলপ। দি দিম দে, বেয়া নাপাবা হা। দিবি কিন্তু কালি, হা? ঠিক আছে, বেয়া ঠিক আছে, নাপাবা। ৰখ। হেল্ল', তুই ক'ত আছা? হেল্ল', ঘৰতে আছা নেকি? পিছে কি হ'ল? পইচা দিবি না নাই? কোনদিনা হ'ব? তুইতো আগৰ পৰাই কৈছা কালি দিম, কালি দিম। মোৰ ইমাৰ্জেঞ্চি লাগে। তুই কিয় সেইটো কৰা, দেৰি কৰা? কালি কালি কৈছা, আৰু কালি দিবি না নাই? চিয়ৰ নেকি? ঠিক আছে, মই নহ'লে কিন্তু ঘৰত যাম, চাবি। ঠিক আছে, দিবি কিন্তু। খোলাই আছে, আহা। খবৰ চবৰ কেনে আৰু? একদম বেয়া। কিয়? জ্বৰ পৰিছে। হয় নেকি? একদম বেয়া লাগি আছে। বেয়া লাগিছে? ঘৰত আছে, ঔষধ পাতি খাইছা না? খাইছো, ঘৰত মানুহ নাই আৰু কি কৰিম। কোনেও নাই? নাই। অকলে আছা? ঔষধ পাতি খাব লাগে, পইচা পাতি নাই নেকি? পইচা পাতি নাই, ঠিক হৈ গৈছে। দে ক। মই পইচাখিনি লৈ আহিছো। হয় নেকি? দিবি নেকি আজি? মই মৰি গেলেও মোৰ কোনো আপত্তি নাই রে, গম পাইছা? কিয়? তুই যে আজি পইচাখিনি দিবি, সেইকাৰণে মোৰ পইচাখিনি ল। দিয়া। আজি 100 টাকা ল, আর বাকিখিনি কি হল? এই কি হল?
গাইজ, মই ৱাচিম। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি